নমস্কাৰ আজিৰ ক্লাছত আমি কথা পাতিম পৃথিৱী আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে আৰু প্ৰথমতে আজি আমি কথা পাতিম পৃথিৱীৰ উৎপত্তি সম্পৰ্কে অৰ্থাৎ অৰিজিন অফ দি আৰ্থ পৃথিৱীকে ধৰি সৌৰজগতৰ গ্ৰহসমূহৰ উৎপত্তি সম্পৰ্কে বিভিন্নজনে বিভিন্ন ধৰণৰ মতবাদ দাঙি ধৰিছে এই মতবাদসমূহৰ কিছুমান পৰস্পৰে মিল আছে আৰু কিছুমান পৰস্পৰে মিল নাই এটা পৃথিৱীৰ উৎপত্তি সম্পৰ্কে কোনো এটা নিশ্চিত সিদ্ধান্তত এই মতবাদসমূহৰ দ্বাৰা আমি উপনীত হ'ব নোৱাৰো তথাপিও এই মতবাদসমূহৰ এটা দুটা মতবাদ আমি ঠাউকতে আহৰণ কৰাটো আমাৰ বাবে নিতান্তই প্ৰয়োজনীয় হ'ব এতিয়া কথাটো হ'ল এই যে পৰম্পৰাগত মতবাদ কিছুমান আছে সেই মতবাদসমূহৰ আমি কেইটামান আলোচনা কৰিম তাৰোপৰি এটা মাত্ৰ আধুনিক দৃষ্টিভংগীৰ মতবাদৰ বিষয়ে আমি বিস্তৃতভাৱে ইয়াত আলোচনা কৰিম এতিয়া আমি চাওঁ প্ৰথম মতবাদটো এয়া হৈছে নিহাৰিকাবাদ অৰ্থাৎ দ্য নেবুলাৰ হাইপোথেচিছ এই জনপ্ৰিয় মতবাদটো জাৰ্মান দেশৰ দাৰ্শনিক মাৰ্কুইছ লাপ্লাছে 1796 চনত আগবঢ়াইছিলে তেওঁ কৈছিলে যে আমাৰ ব্ৰহ্মাণ্ডত এটা সূৰ্য ইতিমধ্যে আছিল আৰু এই সূৰ্যটো ঘূৰ্ণীয়মান অৱস্থাত আছিল অৰ্থাৎ ৰোটেটিং সান আৰু এই যে নেবুলা বুলি কোৱা হৈছে এই নেবুলাটো হৈছে গেছ আৰু ধূলিৰে আবৃত এটা ডাঙৰ ক্লাউড অৰ্থাৎ ডাৱৰ আৰু এই ডাৱৰটো অৰ্থাৎ আমাৰ সূৰ্যটো ঘূৰি থাকোতে অপকেন্দ্ৰিক বলৰ প্ৰভাৱত ইয়াৰ এটাৰ পাছত এটাকৈ কিছুমান খণ্ড চিটিকি পৰিছিল এটা কথাটো হৈ গ'ল অপকেন্দ্ৰিক বল কি বস্তু এটা অপকেন্দ্ৰিক বল হৈছে যদি আমি এটা ৰছিত এফালে আমি ধৰি আৰু আনফালে যদি আমি এটা হিল বান্ধি লওঁ আৰু সেইটো যদি আমি খুব জোৰেৰে ঘূৰাই থাকো তেতিয়া আমি দেখিম যে আমাৰ হিলটো আঁতৰি যাবলৈ চেষ্টা কৰিছে ঠিক সেইটোৱে হৈছে অপকেন্দ্ৰিক বল গতিকে এনেকৈ যেতিয়া চিটিকি পৰিছিলে আৰু কালক্ৰমত মহাকৰ্ষণ শক্তিৰ দ্বাৰা সেই চিটিকি পৰা যিবিলাক খণ্ড আছিল সেইবিলাকে সূৰ্যৰ চৌপাশে ঘূৰিবলৈ আৰম্ভ কৰিছিল আৰু এনেকৈ ঘূৰি থকাৰ ফলত কালক্ৰমত সৌৰজাত যিবোৰ পদাৰ্থ আছিল সেইবোৰে গোলাকাৰ ৰূপ ধাৰণ কৰি একোটা গ্ৰহৰ অৱস্থা লাভ কৰিছিল আৰু এই মতবাদটোৰ পাছতে আমি আন এটা মতবাদ আমি চাম সেই একেটা মতবাদকে সমৰ্থন কৰি পৰৱৰ্তী পৰ্যায়ত জেমছ আৰু জেফ্ৰিয়ে আন এটা মতবাদ আগবঢ়াইছিল আৰু সেয়া হৈছে জোৱাৰবাদ তত্ত্ব অৰ্থাৎ টাইডেল হাইপোথেচিছ ইয়াত কোৱা হৈছে যে আমাৰ সূৰ্যটো আছিলেই ইয়াৰ কাষতে আন এটা ডাঙৰ জ্যোতিষ্ক পাৰ হৈ গৈছিল সেই ডাঙৰ জ্যোতিষ্কটোৰ মহাকৰ্ষণ বল এই সূৰ্যটোৰ মহাকৰ্ষণ বলতকে বেছি হোৱাৰ কাৰণে এই সৌৰপৃষ্ঠত থকা এটা সুবৃহৎ অংশ মহুৰা আকৃতিত এই ডাঙৰ জ্যোতিষ্কটোৰ ফালে যাবলৈ ধৰিছিল কিন্তু এই ডাঙৰ জ্যোতিষ্কটো ইতিমধ্যে সূৰ্যৰ ভালেখিনি দূৰত্ব অতিক্ৰম কৰি যোৱাত এই মহুৰা সদৃশ যিবিলাক আমাৰ অংশ আছিল তাৰ আকৰ্ষণ শক্তি কমি গৈছিল আৰু এই অৱস্থাত মহাকৰ্ষণ বলৰ প্ৰভাৱত এই মহুৰা সদৃশ অংশ আছিল সেয়া সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলৈ আৰম্ভ কৰিছিল আৰু এনেকৈ প্ৰদক্ষিণ কৰা অৱস্থাতে মহুৰা আকৃতিৰ যি পদাৰ্থ পিণ্ড আছিল ক্ৰমে খণ্ড বিখণ্ড হৈ প্ৰতিটো খণ্ডৰ পৰা একোটা গ্ৰহৰ উৎপত্তি হ'বলৈ ধৰিছিল এয়া চিত্ৰত দেখুওৱা হৈছে এই মহুৰা সদৃশ যি আমাৰ অংশ আছিল তাৰ পৰা এনেকৈ আমাৰ গ্ৰহবিলাক হ'বলৈ আৰম্ভ কৰিছে এতিয়া ইয়াৰ পাছৰ যি আমাৰ তত্ত্ব আছে সেয়া হৈছে মহানাদ তত্ত্ব এয়া এক আধুনিক মতবাদ ইয়াক ইংৰাজীত বিগ বেং থিয়ৰী বুলি কোৱা হয় এতিয়া আমাৰ তাৰ আগৰ যিবিলাক আমি মতবাদ দেখিছিলো তাত কোৱা হৈছিলে মানে আমাৰ সূৰ্যক কেন্দ্ৰ কৰিয়ে মতবাদসমূহ সৃষ্টি হৈছিল কিন্তু আমাৰ বিশ্ব ব্ৰহ্মাণ্ড কেন্দ্ৰ কৰি বা তাৰ কথা চিন্তা কৰি মতবাদ আমাৰ কোনো দিয়া নাছিল কিন্তু মহানাদ তত্ত্ব বা বিগ বেং থিয়ৰীত আমাৰ মহাকাশখনক কেন্দ্ৰ কৰি এটা মতবাদ সৃষ্টি হৈছিল
1929 চনত এডউইন হাবল নামৰ পদাৰ্থ বিজ্ঞানীজনে বিশ্ব ব্ৰহ্মাণ্ডৰ কিছুমান নক্ষত্ৰপুঞ্জৰ পৰা অহা পোহৰৰ ৰশ্মি নিৰীক্ষণ কৰি আছিলে। নক্ষত্ৰপুঞ্জ মানে হৈছে আমাৰ গেলেক্সিবোৰৰ পোহৰ তেওঁ নিৰীক্ষণ কৰি আছিলে। তেওঁ নিৰীক্ষণ কৰিলে যে প্ৰতিটো নক্ষত্ৰপুঞ্জই কলেবৰত ক্ৰমে ডাঙৰ হৈ গৈ আছে আৰু ওচৰা ওচৰিকৈ থকা দুটা নক্ষত্ৰপুঞ্জৰ মাজৰ দূৰত্ব ক্ৰমশ বাঢ়ি গৈ আছে। তদুপৰি তেখেতে জানিব পাৰিলে যে নক্ষত্ৰপুঞ্জৰ মাজৰ দূৰত্ব আৰু একোটা নক্ষত্ৰপুঞ্জৰ সম্প্ৰসাৰণৰ নিৰিখ একে মানৰ হয়, অৰ্থাৎ একে সমান হয়। এতিয়া হাবলৰ যি পৰীক্ষালানি আছিলে তাৰ লগত মহানাতত্বৰ সম্পৰ্ক বিচাৰি পাবলৈ আমি পদাৰ্থ বিজ্ঞানৰ দুটামান মৌলিক সূত্ৰৰ ধাৰণা আয়ত্ত কৰি ল'ব লাগিব। প্ৰথম যেটো ধাৰণা হৈছে সেইটো হৈছে যে প্ৰকৃতি জগতত পদাৰ্থ অথবা শক্তিৰ বিনাশ নাই। যিকোনো পদাৰ্থ বা শক্তি কেতিয়াও বিনাশ হ'ব নোৱাৰে। কেতিয়াবা যদি বিনাশ হোৱা বুলি কোৱা হয় বা ধ্বংস হোৱা বুলি কোৱা হয়, পদাৰ্থ বিজ্ঞানৰ দৃষ্টিত ইয়াক ৰূপান্তৰ হোৱা কাৰ্য বুলিহে কোৱা হ'ব। আৰু এটা ধাৰণা হৈছে পদাৰ্থ অথবা শক্তিসমূহে দীৰ্ঘকাল জুৰি অপৰিৱৰ্তিত অৱস্থাত থাকিব নোৱাৰে, ই পৰিৱৰ্তন হ'বই। এতিয়া আমি আমাৰ যি হাবলৰ মহানাতত্ব আছে তাৰ কথালৈ আহোঁ। তেওঁৰ এই তত্ত্ব অনুসৰি বিশ্ব ব্ৰহ্মাণ্ডখন কিছুমান পদাৰ্থ কণাৰে গঠিত। সেয়েহে সময়ৰ সোঁতত এইবোৰ পদাৰ্থ কণাৰ অৱস্থাত স্বাভাৱিক গতিত পৰিৱৰ্তন হয়। হাবলে উল্লেখ কৰিছিলে যে বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰাৰম্ভিক পৰ্যায়ত বিশ্বৰ সকলোবোৰ পদাৰ্থই আদিম বস্তুপিণ্ড ৰূপত কল্পনাতীত ক্ষুদ্ৰ আকৃতি আৰু অসীম তাপমাত্ৰাৰ অৱস্থা এটাত আছিল। অৰ্থাৎ আমাৰ যিমানবোৰ গেলেক্সি আছে, যিমানবোৰ গ্ৰহ আছে, যিমানবোৰ নক্ষত্ৰ আছে, সকলোবোৰ এটা বস্তুপিণ্ডত সোমাই আছিলে আৰু সি এটা আকৃতিত আছিলে আৰু তাৰ তাপমাত্ৰা অসীম আছিলে, সেইটো আমি কল্পনা কৰিব নোৱাৰো। আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ এই সংকুচিত অৱস্থাটোক আমি কি বুলি কওঁ? মহাসংকোচন, ইংৰাজীত বিগ ক্ৰাঞ্চ বুলি কওঁ। এই মহাসংকোচনৰ কাৰ্যৰ লগে লগেই ইয়াৰ বিপৰীতমুখী প্ৰতিক্ৰিয়া স্বৰূপে আদিম বস্তুপিণ্ডটোৰ এক প্ৰচণ্ড সম্প্ৰসাৰণ অৰ্থাৎ বিস্ফোৰণ কাৰ্য আৰম্ভ হয়। এই বিস্ফোৰণক আমি মহানাদ বিস্ফোৰণ বা বিগ বেং বুলি কওঁ। এতিয়া মহানাদ ৰূপী এই বিস্ফোৰণৰ ফলত আদিম বস্তুপিণ্ডটো ভাঙি টুকুৰা টুকুৰ হোৱাৰ উপৰিও ইয়াত নিহিত হোৱা পদাৰ্থসমূহে পূৰ্বৰ যি সংকোচন ধৰ্ম আছিলে, মানে থুপ খাই থকা যিটো ধৰ্ম আছিলে, সেই এৰি বিপৰীত লক্ষণৰ সম্প্ৰসাৰণ ধৰ্ম আয়ত্ত কৰিছিলে। ফলত কি হৈছিলে? বস্তুপিণ্ডটোৰ খণ্ড বিখণ্ডবোৰ বিভিন্ন দিশে গতি কৰিব লৈছিলে। লগতে প্ৰতিটো সৰু বৰ খণ্ডই বেলুন ফুলাৰ অনুৰূপ আৰ্হিত ক্ৰমে বিশালাকাৰ লাভ কৰি মহাকাশত একোটা নক্ষত্ৰপুঞ্জ সৃষ্টি কৰিছিলে। যে আমি যদি বেলুন এটা ফুলাওঁ, তাক ফুলাই দিয়াৰ লগে লগে যিটো আমাৰ সংকুচিত হৈ থাকে, সি ডাঙৰ লাহে 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 বিশালাকাৰ আকৃতি লাভ কৰে। ঠিক তেনেকে আমাৰ কি হৈছিলে? প্ৰথমতে যিটো আমাৰ সংকুচিত অৱস্থাত আছিলে আমাৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন, বিস্ফোৰণ হৈ গ'ল, সি লাহে 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 ফুলি বেলুন ফুলাৰ অনুৰূপ আৰ্হিত বিশাল এটা অৱস্থা লাভ কৰিব ধৰিলে। এতিয়া আনুমানিক 1370 কোটি অৰ্থাৎ 13.7 বিলিয়ন বছৰ পূৰ্বে বিশ্ব ব্ৰহ্মাণ্ডৰ এই মহানাদ বিস্ফোৰণ আৰম্ভ হৈছিল। এই বিস্ফোৰণৰ ফলত বিশ্ব ব্ৰহ্মাণ্ডত অন্তৰ্নিহিত কিছুমান পৰিমাণৰ শক্তি পদাৰ্থলৈ ৰূপান্তৰ ঘটাৰ ফলত বিস্ফোৰণটোৰ গতি মন্থৰ হ'বলৈ ধৰিলে। ইফালে বিস্ফোৰণ আৰম্ভ হোৱাৰ 3 লাখ বছৰৰ পিছত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ তাপমান প্ৰায় 4500 কেলভিনলৈ নামি আহিছিলে। এয়াই হৈছে বিগ বেং থিয়ৰী, যিটো আমি বৰ্তমান সময়ত আটাইতকৈ গ্ৰহণযোগ্য আমাৰ ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ ৰহস্য হিচাপে আমি ধৰো। আৰু এই থিয়ৰীকে সৰুগত কৰি আমাৰ বিভিন্ন ধৰণৰ ফৰ্মুলা, ল' বা বিভিন্ন ধৰণৰ হাইপথেচিছ তত্ত্ববোৰ সৃষ্টি হৈ আহিছে। গতিকে আজি আমি ইমানখিনিয়ে পঢ়িলো। কাইলৈ আমাৰ ক্লাছত আমি পৃথিৱীৰ উৎপত্তি তথা ইভলিউশ্যন অফ দ্য আৰ্থ অৰ্থাৎ পৃথিৱীৰ বিৱৰ্তন সম্পৰ্কে আমি পঢ়িম। আজিলৈ গতিকে এই শ্ৰেণীটোৰ পৰা ইমানতে মই বিদায় লৈছো। ধন্যবাদ।